কবিতাৰ শিৰোনাম মোৰ শেষ কবিতা কথা ভূপেন ৰাভা আবৃত্তি আস্থা পিংকী। মই ভাগৰি পৰিছোঁ জানা মা, কাইতেৰে ভৰা বাটত খোজ দিবলৈ, কিন্তু কিয় জানো আজি মই অসহায় হৈ পৰিছোঁ। তুমি মোৰ কাষত থকা হ'লে হয়তো এপলক হাঁহিবলৈ শিকিলোহেঁতেন। তোমাৰ মৰমে আজিও বৰকৈ কন্দুৱাই জানা মা। তুমি নোহোৱাৰে পৰা হেৰুৱাই পেলাইছোঁ জীৱনটোত এটা ডাঙৰ সুখ। অমানিশা উজাগৰি থাকি টুপকৈ বৈ আহে মোৰ আধা ভঙা হৃদয়ৰ চকুপানী। ৰাতিৰ বন্ধ কোঠালিত এন্ধাৰৰ মাজত লুকাই থাকে মোৰ হৃদয়ত হেজাৰ হেজাৰ সপোন। কি যে দুখৰ জীৱন, না সুখত আছোঁ না সুখত থাকিব পাৰিছোঁ। ভগৱান তুমি মহান, শব্দটো শুনিবলৈ ভাল। বৰ দুখ লাগে ভাবিলে জানা, জীৱনটোত যেন একোৱেই নাই, না সুখ আবদ্ধ হৈ আছে না এপলক মুখত হাঁহি আছে। মাথো চৌদিশে দুখ, মাথো দুখ আবদ্ধ হৈ আছে। এদিন হেৰাই যাম বহু দূৰ অচিনা দেশলৈ, আৰু উভতি নাহোঁ। সমনীয়াই ক'ব কবিতা লিখা ল'ৰাজন হেনো আজি আমাৰ মাজত নাই।